হেল্ল' গাইজ, আমি যাবলৈ ওলাইছোঁ বজাৰলৈ। দেওবাৰ বজাৰ, আজি দেওবাৰ। আমাৰ ইয়াতে মানে ঘৰৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰমান দূৰ হ'ব এখন বজাৰ হয়, ডাঙৰ বজাৰ। বিৰাট ডাঙৰ বস্তু এটা আনিব যাব ওলাইছোঁ আজি। ডাঙৰ বস্তু মানে বহুত ডাঙৰ বস্তু, এইটো চবকে প্ৰয়োজন হয়, অকল আমাক বুলি বা আমাৰ বুলি নহয়, চবৰে প্ৰয়োজন হয় এইটো বস্তু। মানে চবৰ ঘৰতে লাগিবই এইটো বস্তু, নহ'লে নহ'বই। এয়া মোৰ লগত আছে চিউং, চিনি পাইছে। এয়া যাব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব কি বস্তু ইমান মানে দৰকাৰী বস্তু, বহুত ইম্পৰ্টেণ্ট বস্তু। চবকে মানে দৰকাৰ হ'বই এইটো বস্তু, চবৰ ঘৰত লাগিবই এইটো যেনেকে হ'লেও মানে এইটো বস্তু। এয়া আমি যাব ওলাইছোঁ। চিউঙে ভিডিঅ' ৰেকৰ্ডিং কৰিব, মই বাইক চলাম। তো এয়া বাইক হৈ গ'ল আপোনাৰ অন। ধর अच्छा से पकड़ो भाई, पकड़ को लिया भाई। तो गाइस ওলাই গৈছো আমি বজাৰলৈ যাবলৈ। তো ফাইনেলি গাইস আমি বজাৰলৈ গৈ আছো। ৰাস্তা তামাম বোকা, বাৰিষা বতৰ। তো গাইস আমাৰ মেম্বাৰে ৰাস্তা বনাই থৈছে, কি ধুনীয়া ৰাস্তা ভাই। চব ভাই আমাৰ মেম্বাৰৰ ৰাস্তা বনাই থৈছে। বেকা বাটলে গৈ অঙনা বজাৰ পাওঁ। গৈ থাকোঁতে দেখিলোঁ ৰাস্তাতে নদী এখন। মানে দেখিয়ে থাকোঁ, যেতিয়া অহা যোৱা কৰোঁ দেখিয়ে থাকোঁ, ইমান ধুনীয়া নদীখন। চক ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া সেউজীয়া, আৰু ইমান ধুনীয়া বতাহ মাৰি আছে। বা ইয়াতে ঘৰখন যদি ইয়াতে হ'লে আৰু কিমান মজা লাগিলে হয় যেন লাগিছে। চাৰিওফালে সেউজীয়া 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 সেউজীয়া, কিমান ধুনীয়া প্ৰকৃতি। মই বহুত ভাল পাওঁ এনেকুৱা সেউজীয়া পৰিৱেশ, প্ৰকৃতি চাৰিওফালে। চক সেইফালে নদী, দলং, ৰাস্তা, ইমান ভাল। বজাৰলৈ অহা যোৱা কৰি আছে মানুহবোৰ। কোনোবা গৈছে, কোনোবা ঘূৰিও আহিলে, আমিও গৈ আছো। বজাৰ বজাৰ। তো গাইস টংনা মন্দিৰ, টংনা শিৱ মন্দিৰ। ওলাই গ'লো আমি বজাৰলৈ।
বজাৰ আহি পাই গ'লোহি আমি। এতিয়া সোমাই যাম বজাৰলৈ, চাই থাকক। দেখি যাওঁ, ভাল দোকান এখন বিচাৰি যাওঁ, ইফালে যাওঁ। ও বাপৰে, লংকৰ দোকান, জেলেপি, ৱাও, ধুনীয়া ভুজিয়া, খুৰমা, সবজি দোকান, পান তামোল দোকান, কসমেটিক, চপল দোকান, কাপোৰ দোকান, চাৰিওফালে কাপোৰ 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 কাপোৰ। দিছিলে কেৰাহী, কেৰাহী সৰু চাইজৰ বোৰ দাম কেনেকুৱা? এইটো কি নাম্বাৰ লিখা থাকে নেকি? হয় নেকি? এইটো 4 নম্বৰ, 4 নম্বৰ। এইটো 4 নম্বৰটোৰ দাম কিমান? হা, ওজন চিষ্টেম নেকি? হা, 230, 4 নম্বৰ। ৰ'ব দেই, 5 নম্বৰ আছে নেকি? 5 নম্বৰ। এইটো নাম্বাৰ নাই যে, এইটো কি চাওকচোন। এইটো কিমান? কেলকুলেট কৰিব লাগিব। 4 নম্বৰ, 310 টকা। পুৰা ফিক্স ৰেট নেকি? অঁ, 4 নম্বৰটো সেইটো কিমানত দিব? সেইটো ভালকে এটা কওক। দিয়া কৈছে ন? ফাইনেলি লৈ ললো আমি বস্তু। দিয়ক, পেক কৰি দিয়ক ধুনীয়াকে। বেগ চেগ আছে ন? কেৰি বেগ পলিথিন। পেক কৰি আছে, পেক কৰাই আছে। তো ফাইনেলি গাইছ লৈ আহিলোঁ বস্তুটো, যিটো কৈ আছিলোঁ বহুত ইম্পৰ্টেণ্ট বস্তু, চবৰ ঘৰতে দৰকাৰ হয়েই আৰু থাকেই। দৰকাৰ হয় নহয়, থাকেই, থাকিব লাগিব আৰু এইটো বস্তু নহ'লে নহ'বই, চবে জানেই। তো গাইছ তোকে কৈছিলোঁ বহুত ইম্পৰ্টেণ্ট বস্তু বুলি। এইয়া আমাৰ কেৰাহী। সকলোৰে পাকঘৰত লাগিবই এইটো বস্তু নহ'লে নহ'বই। এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়, সেইকাৰণে কৈছিলোঁ বহুত ইম্পৰ্টেণ্ট বস্তু এটা আনিবলৈ গৈছোঁ বুলি। তো ফাইনেলি গাইছ লৈ আহিলোঁ এইটো লৈছে 4 নম্বৰ। এইটো লৈছে আপোনাৰ 250 টকা এটাখনে আৰু কেৰাহীখনে। তো গাইছ ভিডিঅ'বোৰ চাই থাকিব, এইখনৰ ওপৰত বহুত ভাল বহুত ধুনীয়া ভিডিঅ' আহিব। এইখনৰ ওপৰত বহুত ভিডিঅ' আহিব, চাই থাকিব ভিডিঅ'বোৰ পাছলৈ।
গম পাই থাকিব কেনেকুৱা ভিডিঅ'বোৰ বনাওঁ। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভাৰত।